ৰাতিপুৱাই ওলালহি আজি আমাৰ ঘৰত পূজা। তাহাঁতৰ হেনো স্কুলত কিবা প্ৰগ্ৰেম আছে, সেয়েহে বোলে মই তাইক হেনো উলিয়াই দিব লাগে। তাৰ পাছত আৰু কিনো আৰু কথা মতেই কাম যিহেতু, সেয়েহে মই পতাপত আহি গলো তাহাঁতৰ ঘৰলৈ বুলি। এইফালে ৰাতিপুৱা সময়ত কুঁৱলীয়ে গোটেইখন আৱৰি থাকে, ৰাস্তাৰ পৰা পথাৰখন দেখি পোৱা নাযায়। যিহেতু মই ৰাতিপুৱা শুই উঠিয়ে তাহাঁতৰ ঘৰলৈ আহিলো, সেয়েহে ঘৰত মই চাহ তাহ একোৱে নাখালো। এইফালে পূজাই আনি পিনি চাহো দিলে, চাহো খাই ললো। আকৌ পতাপত উলিয়াই পিনি মই ডাইৰেক্ট আহি গলো ঘৰলৈ বুলি, কিয়নো মোৰ বাবলিকো উলিয়াবলগীয়া আছিলে। সিহঁতি একেলগে নাচিব গোটেইখিনি, কিয়নো ইহঁতি গ্ৰুপ ডান্স কৰিব যিহেতু। এইফালে দুইজনীকে উলিয়াই মেলি দি মই ডাইৰেক্ট আহি গলো ঘৰলৈ বুলি। এইফালে ঘৰলৈ আহি গা পা ধুই ময়ো ওলাই ললো, কাৰণ আজি আমি যাম এটা ধুনীয়া জেগালৈ। বাকী দেৰি নকৰি বলক আপোনালোককো লৈ যাওঁ আৰু লগতে আমিও যাওঁ। চাওঁতে এদিন দুদিন কৰি 2025 চনটো গ'লগৈ আৰু মাজত মাতো কেইটামান দিন আছে বাকী। আজি অলপ দিনৰ পৰা ভাবি আছিলো যে আমি ছোৱালী কেইজনীয়ে মিলি এটা মিনি পিকনিক খাম, কিন্তু ক'ত খাম কি কথা এইটোহে ভাবি পোৱা নাছিলো। বহুত কেইদিন ভাবি চিন্তি উঠাৰ পাছত আমি গম পালো যে আখৈপটীয়া দিচাং নৈ পাৰত হেনো এখন নতুনকৈ ৰিজৰ্ট খুলিছে, সেয়েহে আমি তালৈ যোৱাটোকে ফাইনেল কৰিলো। আমি আহি আমাৰ লোকেশ্যন পাই গলোহি, কিন্তু ইয়াৰ ছেকেণ্ড পাৰ্টটো চাবলৈ নাপাহৰিব দেই।